আসাম ষ্ট্ৰীট ফুড লভাৰলৈ আপোনালোকক ওয়েলকাম। ভিউৱাৰ্ছ, কোনোবা এখন ষ্ট্ৰীট ফুডত যোৱাৰ আগতে আজি আপোনালোক এনেকুৱা এটা ভাইটি ইউজাৰক লগ কৰা যি কম সময়তে ইউটিউব চেনেল খুলি বহুত ছাবস্ক্ৰাইব পাবলৈ সক্ষম হৈছে আৰু লগতে বহুত ভিউৱাৰ্ছ পাবলৈ সক্ষম হৈছে। আমি সেই ভাইটিটোক লগ কৰি লওঁ আৰু তাৰপিছতে আমি আপোনালোকক লৈ যাম এনেকুৱা এখন ষ্ট্ৰীট ফুডত য'ত কম পইচাতে অতি সুন্দৰভাৱে খাব পাৰে। ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে মই ভাইটিটোৰ লিংকটো আপোনালোকক মোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিম আৰু তাত গৈ পেলাই আপুনি ভাইটিটোৰ ভিডিঅ'খিনি চাব পাৰিব আৰু তাৰ ভিডিঅ' চাব যদি ভিডিঅ'টো ভাল লাগে তাৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিব পাৰিব। ফ্ৰেণ্ডছ, মোৰ লগত বৰ্তমান ভাইটিজন আহি উপস্থিত হৈছে আৰু আমি ভাইটিজনৰ প্ৰথমে নামটো জানি ল'ম, তেওঁৰ ঘৰ ক'ত আৰু তেওঁ ক'ত পঢ়ি আছে সম্পূৰ্ণ ডিটেইলছখিনি আমি লৈ লওঁ। তোমাৰ নামটো কি আছিলে? মোৰ নামটো মমআৰ শাহিদ। আৰু তোমাৰ ঘৰ? মোৰ ঘৰটো আপোনাৰ মই এতিয়া বৰ্তমান আপোনাৰ ৱেষ্ট বেংগলত আছোঁ, কিন্তু মোৰ আচল যোনটো ঘৰ হয় সেইটো অসমত হয়। তুমি ক'ত পঢ়ি আছা? মই বেৰাকপুৰত পঢ়ি আছোঁ, ৱেষ্ট বেংগলত। তোমাৰ পৰা নেক্সট কুৱেশ্যনটো হ'ব, আমি জনাত তোমাৰ ইউটিউব চেনেলটো বহুত গ্ৰ'থ হৈছে আৰু বহুত ছাবস্ক্ৰাইবাৰ হৈছে, বহুত তোমাৰ ভিডিঅ' হৈছে কম সময়ৰ ভিতৰতে। তুমি আমাক জনোৱা যে তোমাৰ ইউটিউব চেনেলটো খোলা কিমান দিন হৈছে আৰু তুমি বৰ্তমান কিমান ছাবস্ক্ৰাইবাৰ পাইছা? মোৰ ইউটিউব চেনেলটো মই 17 জুনত খুলিছোঁ। তাৰপিছৰ পৰা মোৰ 4.5 মান্থছ হৈছে। তো ফাৰ্ষ্টত মোৰ চেনেলটো একদম গ্ৰ' নকৰিছে, মই আস্তে আস্তে আইডিয়া পাই এতিয়া মই এই জাগাটোত আহিছোঁ। তো বহুত সময় লাগিছে আহিব, বহুত মেহনতো মানে বহুত হাৰ্ড ৱৰ্ক কৰিছোঁ এই কাৰণত। তো আজি এই কাৰণত মই আজ ইয়াতে আছোঁ। তোমাৰ চেনেলটোৰ হাইষ্ট ভিউ কিমান হয়? মোৰ চেনেলটো হাইষ্ট মই এটা ভিডিঅ'ত আহিছে আৰু সেইটো হ'ল 174,000, কিন্তু টোটেল ভিউ যোনটো হ'ল সেইটো হ'ল 259,046। আৰু তোমাৰ ইউটিউব চেনেলৰ টপিকটো কি হ'ব পৰা? মোৰ ইউটিউব চেনেলৰ টপিক হ'ল গেমিং, মানে গেমিং ৰিলেটেড ভিডিঅ'জ আপলোড কৰোঁ। মানে তোমাৰ বয়সৰ লগে লগে গেম খেলি ভাল পায়। চ' তোমাৰ আইডিয়াটো তাত ক'ৰ পৰা আহিলে? তুমি গেম খেলি বহুত টপিক আছে, চ' তোমাৰ গেমৰ পৰা আইডিয়াটো ক'ৰ পৰা আহিলে? মোৰ গেমৰ আইডিয়াটো মই যেতিয়া নেক্সট আদাৰ ইউটিউবাৰ যোনবিলাক আছে চাই মোৰ গেমৰ তাত প্ৰতি মানে সেইটো ভাল হৈ গৈছে খেলি আৰু এই কাৰণত মোৰ গেম এতিয়া ফেভৰেট হৈ গৈছে। এই কাৰণত মই ভাবিছোঁ যে গেমৰ ৰিলেটেড ভিডিঅ'জ আপলোড কৰোঁ, যিহেতু আদাৰ ইউটিউবাৰ্ছ বা ভিউৱাৰ্ছত হেল্প হয়। মোৰ বাহিৰে ইউটিউবত বেলেগ কিবা ভিডিঅ' দিব বিচাৰিবা নেকি? মই বিচাৰিম, যেতিয়া মোৰ অলপমান মোৰ চেনেলটো আৰু গ্ৰ' হ'ব, তাৰপিছত মোৰ ভিউৱাৰ্ছ সুধিব যে কেনেকুৱা আপুনি কৰিছে, এইবিলাক কেনেকুৱা আহিলে, তেতিয়া মই চিয়'ৰ ভিউৱাৰ্ছৰ ডিমাণ্ডত মই ভিডিঅ'টো বনাম। বৰ্তমান সময়ত তোমাৰ বয়সৰ তুমি বৰ্তমান মাইনৰ হৈ আছা, চ' তোমাৰ বয়সৰ লগে লগে ইউটিউবৰ ওপৰত ইমান মানে জ্ঞান নাই বা ইউটিউব চেনেলত ইমানখিনি আগবঢ়া নাই। চ' তুমি সেই বন্ধুসকলক বা কেতিয়াবা ইনভাইট কৰিছানে বা তোমাৰ ক্লাছমেটে হওক বেলেগ কোনোবাই হওক কেতিয়াবা ইনভাইট কৰিছে তুমি ইউটিউব কৰা? চ' মই গম পাইছোঁ তোমাৰ ৰিচেণ্টলি মনিটাইজিং চিষ্টেমো হৈ আছে তোমাৰ ইউটিউবৰ পৰা, চ' ইনকামটো তোমাৰ ষ্টাৰ্ট হ'ব। চ' তুমি কেতিয়াবা লগৰবিলাকক ইনভাইট কৰিছানে যে তোমালোকে ইউটিউব কৰা বা তোমাৰ বয়সৰ যিবিলাক আমাৰ আছে ফ্ৰেণ্ডবিলাক আছে তোমাৰ, তেওঁলোকক ক'বা নেকি যে ইউটিউবত আহক, ইউটিউব বেয়া বস্তু নহয়, কিন্তু ষ্টাডি লাইফৰ এতিয়া, চ' গোটেই সময়টো ইউটিউবত দিব নোৱাৰি। চ' অকণমান তুমি কেনেকৈ মানে তুমিতো পঢ়ি আছা, চ' গোটেই সময় তুমি ইউটিউবত দিব নোৱাৰা। চ' সেই বন্ধুক তুমি সেইটো বুজোৱা যে তুমি কোনটো সময়ত তুমি ইউটিউবত দিয়া পঢ়াটো ৰাখি পেলাই। তো সবার আগত মই কৈ দিছোঁ, মইতো স্কুল থাকে, মোৰ স্কুলৰ পৰা আহোঁ, তাৰপিছত মোৰ টিউশ্যন থাকে। মই ৰাতিপুৱা মই টাইমটো পাওঁ মেক্সিমাম 1 আৱাৰ্ছ মান, তেতিয়া মোৰ ভিডিঅ'ৰ মানে কামটো কৰোঁ মই ভিডিঅ'ৰ। তাৰপিছত মই কি কৰোঁ, মই ৰাতিপুৱা উঠি মই ভিডিঅ'টো আপলোড কৰি দিওঁ। তাৰপিছত মই বহুত আদাৰ ইউটিউবাৰ্ছৰ ভিডিঅ' চাই মই ভাবিছোঁ যে এইটো কৰিব লাগে। আৰু প্লাছ মোৰ ফ্ৰেণ্ডবিলাক যে আছে ইনভাইট কৰিছোঁ, আৰু মোৰ যাৰ এটা ফ্ৰেণ্ড আছে মোৰ, সিও ইউটিউব কৰে, তো তাৰ পৰা মই মানে ইনস্পিৰেশ্যন লৈ এতিয়া মই কৰি আছোঁ। ফেভৰেট ইউটিউবাৰ? মোৰ ফেভৰেট ইউটিউবাৰ আপোনাৰ টেকনিকেল গুৰুজী। কিয় ভাল লাগে? এনেই ভাল ভিডিঅ' বনায় আৰু মোৰ সি কথাবিলাক মোৰ ভাল লাগে আৰু এই অল চালবিলাক মোৰ ভাল লাগে। অ'কে, এতিয়া মোৰ ফালৰ পৰা আহোঁ। মোৰ চেনেলটোৰ নাম গম পাইছে, আছাম ষ্ট্ৰীট ফুড লভাৰ। স্পেচিফিকেলি তুমি ষ্ট্ৰীট ফুড আমি যিবিলাক বস্তু হয় তাক ভাল পাওঁ। তুমি ষ্ট্ৰীট ফুড কি ভাল পোৱা? মই ষ্ট্ৰীট ফুডৰ চবচে বেষ্ট হ'ল এগ ৰোল, মোৰ চবচে বেষ্ট। এইটো মই সৰুৰ পৰা এইটো মোৰ ফেভৰেট হয়। আৰু মোৰ ম'ম'টো বহুত ভাল লাগে। তো আৰু ইমান ভাল নালাগে, এই দুটা মোৰ চবচে ফেভৰেট ফুড হয়। অ'কে, তুমি এগ ৰোল ভাল পোৱা আৰু ম'ম' ভাল পোৱা। চ' আজি আমি কি টেষ্ট কৰিম? ম'ম' টেষ্ট কৰিম নে এগ ৰোল টেষ্ট কৰিম? আজি ম'ম' টেষ্ট কৰিম, এগ ৰোল। চ' ভিউৱাৰ্ছ, আমি তেওঁলোকৰ ম'ম' টেষ্ট কৰিব যাম। চ' চাম কোনখন ম'মৰ দোকান গুৱাহাটীত ভাল হয়, তাত তেওঁক নিম। তেওঁ দিল্লীৰ পৰা কলকাতাৰ পৰা অহা হয়। চ' গুৱাহাটী কোনখন ম'মৰ আমি যাম, ষ্ট্ৰীট ফুডৰ ম'মত যাম, দামী ম'মত নাযাওঁ। আৰু তাত তেওঁক ম'ম' টেষ্ট কৰাম। তেওঁ ক'ব যে কলকাতা ম'ম' আৰু অসমৰ ম'মৰ মাজত ডিফাৰেণ্ট কি আৰু কি খাই ভাল পালে। হাই ভিউৱাৰ্ছ, আমি বৰ্তমান ষ্ট্ৰীট ফুডত আছোঁ আৰু আমি অৰ্ডাৰ দিছোঁ অলৰেডি, আৰু আমাৰ অৰ্ডাৰটো আহিব, তাৰপিছত আমি ঘৰত দি পেলাই খাই দিব। ভিউৱাৰ্ছ,
আৰু মই বৰ্তমান ষ্ট্ৰীট ফুড আহি পেলাই আমি ইয়াত উপস্থিত হৈছোঁ ষ্টেজৰ পৰা আহি তাত বহুত মানুহ আছিলে চ' সেইকাৰণে তাত খাই পেলাই আপোনালোকৰ ওচৰত দেখুৱাটো পচিবল নাছিলে কাৰণ তাত শব্দ বহুত মানুহৰ শব্দ বহুত বেছি হৈ আছিলে চ' সেইকাৰণে আমি ঘৰলৈ লৈ আহিছোঁ চ' প্ৰথমে আপোনাক দেখুৱাব ট্ৰাই কৰোঁ চুপটো চ' চুপটো আমি উলিয়াই লৈছোঁ চুপটো দেখুৱাব ট্ৰাই কৰোঁ এইটো চুপ হয় আৰু যথেষ্ট ধুনীয়াকৈ দিছে তাৰ ওপৰত আপোনাৰ মানে চিকেনৰ হেৰি দিয়া হৈছে বহুত সুন্দৰ হয় চুপটো আৰু এইটো এটা চাটনি দিছে তেওঁলোকে পেকেট আৰু লগত এটা 1 টকাৰ মানে চচ দিছে আৰু এখন চামুচ চ' আমি এতিয়া পেকেটটো খুলিম আৰু চাম মমটো কেনেকুৱা হয় পেকেটটো খোলা হৈছে আৰু একদম গৰম হৈ আছে মম লগালগ বনাই পেলাই আমাক দিছে চ' ভাইটিয়ে টেষ্ট কৰিব চ' মমটো তুমি টেষ্ট কৰা চ' কেনেকুৱা হয় জনোৱা একদম মজাৰ হয় ভোক লাগি আছিল চাগে মোৰ ভোক লাগিছে প্লাছ মই এটা টেষ্ট কৰিছোঁ প্ৰথমে দেখুৱাব ট্ৰাই কৰিম ইয়াত চিকেন কিমান দিয়ে চ' সেইটো এটা ইম্পৰ্টেঞ্চ হয় কাৰণ বহুতত আপুনি চিকেনটো পোৱা নাযায় চ' ইয়াৰ মই দেখুৱাইছোঁ আপোনালোকক পিঁয়াজ যিমান চিকেনো তাতকৈ বেছি হয় চ' এইটো এটা পজিটিভ হয় কাৰণ চবতে ইমান চিকেন দেখা পোৱা নাযায় আৰু পেকিংটো পোৱা একদম মানে কেনেকুৱা আৰু একদম ধুনীয়াকৈ সিজোৱা হৈছে চ' খাই চাওঁ চাটনি দিব নহ'লে খাইছে বহুত ভাল মুখত দিলেই আপোনাৰ একদম নাইকিয়া হৈ যায় আৰু অতি সুন্দৰ চ' তেওঁ জনাইছে যে কলিকতাতকৈ বহুত উন্নত নেক্সট টাইম তুমি আজি ম'ম' খাইছা আৰু নেক্সট টাইম আমি আৰু বেলেগ খাব ট্ৰাই কৰিম যদি কালি আৰু বেলেগ ষ্টেটত যাব ট্ৰাই কৰিম তুমি থাকা চ' আৰু নেক্সট তোমাৰ ইউটিউব চেনেলটোৰ বিষয়ে নামটো কৈ দিয়া মোৰ চেনেলটোৰ নাম হ'ল হেল্পিং ট্ৰিক্স অফ টেক এণ্ড গেমছ মই আপুনি যদি ক্ৰিকেটৰ শৌখিন হয় বা ফুটবল পাবজি তো আপুনি মোৰ চেনেলটো চেক আউট কৰিব পাৰিব ভাল লাগিলে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰিব মত ভুলিবা